নমস্কাৰ আপোনালোক সকলোকে ঈশ্বৰে ভালে ৰাখিছে বুলি ভাবিছোঁ আৰু ঈশ্বৰৰ ওচৰত তাকে কামনা কৰিছোঁ আপোনালোক সকলো ভালে থাকক। এখন স্কুলৰ প্ৰধান শিক্ষক হিচাপে ৰিটায়াৰ কৰা ৰাজেন শৰ্মা দেৱে কোৱা কৌতুক এটা শুনক। এখন হোটেলত ডাঙৰকৈ সাইনবোৰ্ড এখন দিয়া আছে। সাইনবোৰ্ডখনত লিখা আছে যে আপুনি যিমান খাই খওক, পইচা আপোনাৰ নাতিনীৰ পৰা লোৱা হ'ব। তো এজন মানুহে সাইনবোৰ্ডখন পঢ়ি চাই ভীষণ ভাল লাগিলে। তেওঁ ভাবিছে যে সুবিধা পাওঁতেই অকণমান খাই লওঁ। সেইবুলি হোটেলখনত সোমাই পোনেই কৈছে 2টা লালমোহন লৈ আন, তাৰপিছত ক'লে একাপ চাহ লৈ আন, জেলেপি আন, কচুৰি আন। মুঠতে 50 টকাৰ খায়ে দিলে। খাই দি আৰু গপচত ওলাই আহিছে। মেনেজাৰজনে কৈছে পইচা দিয়ক। তেতিয়া মানুহজনে কৈছে সাইনবোৰ্ডখনত কি লিখা আছে আপুনি দেখা নাই? আপুনি যিমান খাই খওক, পইচা আপোনাৰ নাতিনীৰ পৰা লোৱা হ'ব। বোলে চক, আপুনি কিমান টকাৰ খাইছিলে? বোলে 50 টকাৰ খাইছিলোঁ। আপোনাৰ পইচা মোক নালাগে, আপুনি খোৱাৰ পইচা নালাগে। আপোনাৰ ককাই খাই গৈছিলে 200 টকা, সেই 200 টকা দিয়ক। এতিয়া দ্বিতীয়টো শুনক। এজন মানুহে 50 টকা দি ৰুমাল এখন কিনিছিলে। ৰুমালখন হেৰাই থাকিলে। এতিয়া হেৰুৱা ৰুমালখনৰ পইচাটো ক'ৰ পৰা ওলাব? তেওঁ ভাবিলে এমাহ দাড়ি নেকাটো, দাড়ি কাটোতে এবাৰত 20 টকাকৈ লয়, 1 মাহ যদি মই নেকাটো অন্ততঃ 200 টকাটো মোৰ পইচা বাচি যাব, অন্ততঃ ৰুমালখনৰ দামটো ওলাই যাব। তেওঁ 1 মাহ দাড়ি ৰাখি দিলে। দাড়ি ৰখা 1 মাহ হোৱাৰ পিছত তেওঁ চেলুনলৈ গৈছে আৰু দাড়ি কাটিম বুলি। বাটত এজন ফকীৰ লগ পালে। এই ৰুমাল হেৰুৱাজনে ফকীৰজনক কৈছে আপোনাৰ কি হেৰাইছে মই গম পাইছোঁ। বোলে কি হেৰাইছে? ফকীৰজনে সুধিলে কি হেৰাইছে? এওঁ যেতিয়া ৰুমালখন হেৰাওঁতে দাড়ি অকণমান হৈছে, ফকীৰজনৰ দাড়ি ইমান দাড়ি, একদম ডাঙৰ দাড়ি। বোলে আপোনাৰ জৰুল কম্বল হেৰাইছে।